সৌভিকৰ চুলিখিনি বান্ধি ৰাখা নে চাহ আনিছা কেলা বেয়া নাপাবা দেই তোমাৰ চুলাতহে লিখা আছে এয়া লখিমপুৰৰ পৰা সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ' লৈ লখিমপুৰত কেইদিন হ'ল আজি প্ৰায় 3 দিন পাৰ হৈ গ'ল 4 দিনে হ'বগৈ আৰু এতিয়া মানে আমি ঘৰলৈ যাবলৈ ওলাই আছো তোমালোকে থাকিবা দেই আমি যামগে আৰু ভাবিছিলো ৰাতিপুৱা 11টা মান বজাত ওলাই যাম কিন্তু সময় হৈ গ'ল এতিয়া 3টা একো নাই বাৰু ঘৰতে যাম আস্তে আস্তে যাম আৰু তাৰ পাছতে সূৰ্য আহি গ'ল নহয় সূৰ্যৰ ঘৰ নহয় সূৰ্যৰ বাইকৰ ঘৰ মানে হেৰি লখিমপুৰৰ নাৰায়ণপুৰত মানে আছে ভাগিনীয়েকৰ হেনো সকাম আছে তাৰপৰা নাৰায়ণপুৰৰ পৰা ইয়ালে মানে এপাক আহি গ'ল আৰু অকণমান ফাইন ভৰি হ'লো আহি গ'ল লখিমপুৰ টাউনত হেনো ফাইন ভৰিবলৈ পালে 9 এণ্ট্ৰি আৰু ঐ চেনিমাই বা ড্ৰেছটো একেবাৰে মজা লাগিছে বিপুল চশমা ক'ত গোটেই বস্তু বাহিনী ডিক্কিত ভৰাই ললো একেবাৰে ডিক্কি ফুল হৈ গৈছে গাড়ীখন কিনাৰ পৰা এইটোৱে লাভ হ'ল যে গাড়ীখনে মানে আমাৰ ঘৰৰ দৰে হৈ গৈছে যাবা দেই তোমালোকে যাবা আৰু আপোনালোকে আহিব আৰু ক'ত আহিম গাড়ী লৈ পাৰ্টি চাৰ্টিটো দিয়াই নাই এতিয়ালৈকে পাৰ্টি কি দিম গাড়ী কিনি লেংটা হৈ গৈছো আমাৰ গাড়ী ৰেডি আৰু সকলোৱে আমাক বাই বাই দিবলৈও ৰেডি খুৰী ভালকে থাকিবা দেই তুমি ভালে থাকিবা দেই বৰ ভাল লাগিল আৰু তোমালোককো বাই বাই এ খুৰা বাই বাই মাথাটোৱে গৰম হৈ গ'ল ওলাই আহিছিলো তাৰপিছতে মানে ক'ত আহি পালো আৰু ৰাস্তাই হেৰাই থাকিলে এতিয়া এইখিনি জেগাত আহি ৰখি আছো যাব লাগে ধেমাজি ফালে আৰু ক'ত আহি ৰখি আছো আৰু একো পাত্তা পোৱা নাই সেইকাৰণে লগৰজনক মাতিছো লাইভ লোকেশ্যন দি দিছো বোলো অকণমান ৰাস্তাটো দেখাই দে নহ'লে মানে ইয়াতে ফচি থাকিব লাগিব এতিয়া ইফালেও মানে কি ক'ম আৰু গৈ আছো এই এল্ট্ৰছখনৰ পাছে তাত টুকু আৰু এই কি বুলি কয় কল্প আছে সিহঁতে আমাক মানে ৰাস্তা দেখুৱাই গৈ আছে অলপ আগবঢ়াই দিছে আৰু আগে পিছে লখিমপুৰ অহা নাইতো এইবাৰে মই যি লখিমপুৰৰ গলিয়ে ঘূৰিছো আৰু 4 দিন হৈ গ'ল 4 দিন সদায় একেটা ৰাস্তাৰ পৰা অহা যোৱা কৰি আছো তথাপিও মানে হেৰাই থাকিলো পাই গ'লো দিয়ক মেইন ৰাস্তা এনেকে এতিয়া চিধা গৈ থাকিব লাগিব হেনো নহয় জানো থেংক ইউ দেই ৰাস্তা বিচাৰি দিয়াৰ কাৰণে মানে ইয়াত দুজন ওলাই আহিছিলে টাউনলৈ আগতীয়াকৈ তাকে ফোন কৰি বোলো অকণমান ৰাস্তাটো দেখুৱাই দিবলৈ ক'লো বাকী একো নাই এতিয়া মানে বৰষুণো দিব চাগে গৈ থাকো আৰু আমি মানে জেগা এটাত অকণমান ৰৈ লৈছো জেগা মানে কি আৰু পাহৰি থাকিল নহয় কি বুলি কৈছিলে কাকৈ চাৰিআলি মনোজ দা মানে কি হয় আহিলে মোৰ দোকানত সোমাই আৰু আমি সকলো ভিউৱাৰ্ছ সকলোকে কৈ দিছো যদি কোনোবাৰে ছাবস্ক্ৰাইব কৰা নাই মনোজ দা চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব সকলো কৰিব দেই বাই বাই ধন্যবাদ মানে অলপ বহুত দূৰ যাম এতিয়া যিহেতু কিবা কিবি অলপ খোৱা বোৱা বস্তু মানে লৈ লৈছো গৈ আছিলো ধুনীয়াকৈ আৰু মানে একদম হাত বাউল দি ৰখালে আমাক এই আমাৰ পৰিয়ালবৰ্গ ভালনে সকলোৰে এই ঠাইডোখৰ কি বুলি কয় কদম সকলোকে লগ পাই বহুত ভাল লাগিলে চাওক বহুত ভাল লাগিলে ভাল লাগে আৰু এনেকৈ যদি কোনোবাই ৰৈ থাকে লগ পাম বুলি মোৰ কাৰণে বা আমাৰ কাৰণে বহুত বেছি ভাল লাগে আৰু মোবাইলত সদায় দেখি থকা মানুহ এজনক যেতিয়া এদিন সাক্ষাৎ লগ পোৱা যায় তেতিয়া বহুত বেছি ভাল লাগে আৰু তেখেতলোকৰো মানে সেই ভাল পোৱা অনুভৱটো মই বুজিব পাৰিছো আৰু কেতিয়াবা এনেকুৱা হৈ যায় গৈ থাকো বাইকখন চলাই হওক বা গাড়ীখন চলাই হওক গৈ থাকো ঘপকে কোনোবাই মাতে মই মানে ধ্যান দিয়া নহয় কাৰণ ক'ৰবালৈ গ'লে মানে ৰাস্তাটো ধ্যান হৈ থাকে যে ভালদৰে চলাই যাব লাগিব এটা ধ্যানত মানে গৈ থাকিবলগীয়া হয়তো কেতিয়াবা কোনোবাই মাতিলে মানে শুনাও নাপাওঁ ইমান মানে ধৰিব নোৱাৰো কোনোবাই মাতিছে বুলি শুনাও নাপাওঁ তেতিয়া তেওঁলোকে কিছুমানে ভাবে যে লেভেল শুনিও মাত নিদিলে এনেকুৱা বুলি ভাবে কিন্তু তেনেকুৱা কথা নহয় কেতিয়াবা যদি শুনা নাপাওঁ তেতিয়াহ'লে বেয়া নাপাব কিন্তু মই যেতিয়া দেখো কোনোবাই মোক ৰখাব বিচাৰিছে বা কোনোবাই মোক ৰখাইছে মাতিছে তেতিয়াতো মই নিশ্চয় মানে লগ কৰিমেই বা ৰখিমেই আৰু আজিলৈকে এনেকুৱা কৰি পোৱা নাই মই যে কোনোবাই মাতিছে মই নাই ৰখোৱা গুচি গৈছো এনেকুৱা কেতিয়াও কৰি পোৱা নাই যদিও এনেকুৱা হৈছে তেতিয়াহ'লে মই মানে শুনি পোৱা নাই আমি আহি চিলাপথাৰ পাই গ'লো আৰু চিলাপথাৰৰ এখন ভাতৰ হোটেলত সোমালো এই মাত্ৰ আৰু ভাত অৰ্ডাৰ কৰিলো চব্জি অৰ্ডাৰ কৰিলো খাবলৈ আৰম্ভ কৰিয়ে দিছো আৰু ইহঁতে মাকে জীয়েকে খালেই লাহে আৰু মাছ দিবলৈ ক'লো এয়া চাওক কিমান ডাঙৰ মাছ পৰিয়ে থাকিলে ধেত তেৰিকা দেখাওঁতে পৰিয়ে থাকিলে পাই
আৰু এইবিলাক কিবা কিবি দিছে ভাজি সাজি কিবা কিবি হেন তেন লগতে পিটিকা চাটনিও আছে আজি হৈছে 5ৰটো দিন যোৱাকালি হোটেলত ভাত খাই যেতিয়া গাড়ীখনত বহিলো ঘৰলৈকে ওলাবলে এনেকুৱা বৰষুণ পালো মানে গোটেই ৰাস্তাটো বৰষুণ আৰু লখিমপুৰৰ পৰা যেতিয়া ওলালো পাঁচবেলাই হৈ গ'ল সন্ধিয়াই হৈ গ'ল আৰু গোটেই মানে যাত্ৰাটোত আন্ধাৰে অহাই নিচিনাই হ'ল ৰাতি অহাই নিচিনাই হ'ল আৰু আজি পুৰা একদম দবা পিটা ৰ'দ দিছে ইমান ধুনীয়া ৰ'দ দিছে একদম কাপোৰ চোতালত মানে আলনা পৰ্যন্ত ওলাই দিছে কোনে ওলাইছে আলনাখন বাহিৰত আই এম ইউ এম আৰু চাওক আইডিয়া চাওক এ ৰাম বাইকৰ ওপৰত কম্বল এইটো আকৌ কাৰ আইডিয়া এইটো কাৰ আইডিয়া তোৰ আইডিয়া অ মাই গড যিহেতু আজি ৰ'দ দিছে আৰু আকাশখন চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে গোটেই ডাৱৰ আৰু গৰমো হৈছে কস্তুৰীয়ে একেবাৰে পাতি পাৰি শুই আছে ধুনীয়াকৈ আৰু ইহঁত দুজনীয়ে উকনি চোৱাত লাগিছে অনিতা উকনি কিমান পোৱা উকনি যদি বিক্ৰী হলেতেন কৈছো নহয় কিমান যে উকনি মানে মই পঢ়িলো হেতেন চুলি দীঘল কৰি যোৱাকালিৰ পৰা হেনো আমাৰ মটৰটো অন নোহোৱা হৈ আছে তাকে এতিয়া চাবলৈ আহিছো কিনো হৈ আছে কিনো হোৱা নাই ক'ৰবাত তাৰ চাৰে ছিঙি থকা নাইতো মটৰটো প্ৰায় 5.5 বছৰ মান হ'ল কিনা কিন্তু আজি পৰ্যন্ত মটৰটো বেয়া হোৱা নাই বহুত ভাল বস্তু এটা পাইছো আৰু বহুত ধুনীয়াকে মানে কাম চলি আছে কিন্তু মোৰ ডাউট লাগিছে ক'ৰবাত তাৰ চাৰি ছিঙি আছে নেকি মানে মটৰটো চুইচ দিয়াৰ পাছতো অনে হোৱা নাই ঐ 50 টকা কি কৰিবা 50 টকাটো 10 টকা মাই হেয়াই মাহিক মাই বুলি কয় আৰু মানে মাহিক এটা পইচা দিব আৰু তাই এটা ল'ব আৰু দুইজনে মানে দোকান যাব এয়া দিছে পইচা ল কি কৰিব লাগে এতিয়া দোকান যাব আৰু কস্তুৰীক চাওক মূৰত কি লগাইছে দেখাই দিয়া ভালদৰে কি হয়নো কি লগাইছা মোক কোৱাচোন কি লগাইছা ময়ো ঘপকৈ দেখি ভাবিলো মূৰত কি লগাই দিলে আকৌ পিছতে গম পালো কণী লগাইছে হেনো হয় নাই কণীয়ে কোনে লগাই দিছে কণী মা ঢোলটো আজি ৰ'দত শুকুৱাই দিছিলো বাপ পেকে মানে কি হ'ল জানেনে বাৰু এইকেইদিনটো পুৰা বৰষুণ দি আছে অসমত গম পাইছে আপোনালোকে আৰু ঢোলটো ধুনীয়াকৈ থৈ দিয়া আছিলে ভাল জেগা এডোখৰত কিন্তু এদিন মানে বহুত ডাঙৰকৈ বৰষুণ দিছিলে আৰু সেই বৰষুণ দিয়া দিনাখন কি হ'ল ডাইৰেক্ট পানী নাই পৰা এই যে বৰষুণৰ এচাকনি বুলিয়ে ক'ব লাগিব নেকি এইটো একেবাৰে পাউডাৰ হৈ পিনে যে এটা আহে বৰষুণৰ পানী পাউডাৰ নিচিনাকৈ হৈ আহে যে একেবাৰে মিহিকৈ সেই মানে পাউডাৰ বৰষুণটো আহি এই ঢোলৰ ইয়াত পৰি গ'ল দেখিছেনে তাৰপাছত কি হৈ গ'ল এয়া চাওক ফাটি থাকিলে মই মানে দুদিনমান নাচালো তেনেকৈ ভেঁকুৰ উঠি গৈ এনেকৈ ফাট মেলি গ'ল এয়া দেখিবলৈ পাইছেনে সেইকাৰণে আজি অকণমান এনে মানে 5 মিনিটমান ৰ'দত দি দিছিলোঁ এনেও ঢোলবিলাক মানে পানী আৰু ৰ'দৰ পৰা বচাই ৰাখিব লাগে বুলি কয় যেতিয়া ঢোলটো কিনা হৈছিলে তেতিয়াই ঢোল মিস্ত্ৰীজনে আমাক কৈছিলে যে ঢোল যেতিয়া এনেকৈ ফাটি যাব বা ফাট মেলি যাব তেতিয়া আপোনালোকে এনেকৈ ঢোলটো থৈ নিদিব ঢোলৰ খোলাটো বেকা হৈ যাব বা জোঙামূৰীয়া হৈ যাব সেইকাৰণে এটা কাম কৰিব এনেকৈ ৰাউণ্ডকৈ কাটি থৈ দিব বুলি কৈছে তেতিয়া খোলাটো ভাল হৈ থাকিব আৰু যোৱাকালি যে চিলাপথাৰৰ হোটেলখনত ভাত খাইছিলোঁ সেই হোটেলখনত মানে ভাত খাই থকা অৱস্থাতে এটা দুখ পালোঁ মই ভৰিত লং পেণ্ট পিন্ধি থাকিলে বাৰু মই দুখ নাপালোঁ হয় হাফ পেণ্ট পিন্ধি থকাৰ কাৰণে মানে মই দুখ পালোঁ আৰু ক'ত দুখ পালোঁ এয়া চাই লওক এইখিনি চাই লওক পুৰা মানে এই এনেকুৱা ভাতৰ টেবুলখন যেনিবা এখন দেই তাৰপিছত তলত মানে কাঠ এচিটা আছিলে বেগ চেগ থৈ দিয়া আৰু মই গম পোৱা নাছিলোঁ কাঠ চিটা মই মানে চকীত বহি আছিলোঁ চকীৰ ওপৰতে ভৰিখন থৈ মেলি তাৰপিছতে ভৰিখন যেতিয়া মই বহা চকীখনৰ ওপৰতে ভৰিখন থৈছিলোঁ তাৰপিছত যেতিয়া ভৰিখন নমাই দিয়াৰ পাছত মানে আগফালে থকা কাঠ চিটাত মানে মোৰ ভৰিখন এনেকৈ পৰা মানে লাগি যোৱাৰ কাৰণে পুৰা একদম মানে ছাল গুচি গ'ল এতিয়াও মিহিকৈ বিষাই আছে এটা ল মই দিম ৰ আস্তেকে লাহেকে ল লাহেকে গুড কুকুৰ ৰাতি এতিয়া হৈ গ'ল টাইম 8:10 আৰু যোনে চব্জি কাটি আছিলে কি চব্জি কাটিছে বাৰু জিকা আৰু আলু খাম আজি